নমস্কাৰ বন্ধুসকল, এইবাৰ আহিছে ফ্লিপকাৰ্টৰ নামত এক অন্য স্কেম। ইয়াৰ জৰিয়তে আপোনাৰ সময় নষ্ট কৰিব, আপোনাৰ হয়তো মোবাইলৰ পৰা ডাটা চুৰি কৰিব বা তথ্য কিছুমান চুৰি কৰিব। যিখিনি সময় তেওঁলোকে লয় এই স্কেমটোত, আপুনি ভিডিঅ'টো যদি শেষলৈ চাই বুজি পাব যে এটা আইফোনৰ লোভ দেখুৱাই আপোনাক বাৰে বাৰে তেওঁলোকৰ লিংকটো শ্বেয়াৰ কৰিবলৈ কয় আৰু শ্বেয়াৰ কৰাৰ পিছত যেতিয়া 100% আপুনি শ্বেয়াৰ কৰিব, তাৰপিছত কিন্তু আপোনাক ক'ব যে 12 ঘণ্টাৰ পিছত আপোনাৰ গিফ্টটো দিয়া হ'ব আৰু তাৰ কাৰণে ৱেইট কৰিব লাগিব। কিন্তু আচলতে তেওঁলোকৰ গিফ্ট পঠিয়াবৰ কাৰণে আপোনাৰ যি এড্ৰেছ তেওঁলোকক প্ৰয়োজন হ'ব, সেই এড্ৰেছ ছাবমিট কৰিবলৈ কোনো ধৰণৰ পেজ আপুনি নাপাব আৰু কোনো ধৰণৰ পেজৰ সালসলনি নঘটিব। 100% হৈ যোৱাৰ পিছতো কিন্তু তেওঁলোকৰ পেজৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়, মাত্ৰ এটা নতুন বিজ্ঞাপনৰ পেজ খোল খাব। তাৰপিছত দেখিব তাত কিছুমান ছাবস্ক্ৰিপশ্যনৰ কথা আহি পৰে। তাতে যদি নম্বৰ আপুনি এণ্ট্ৰি কৰে, আকৌ এটা নতুন স্কেমত সোমাই যাব লাগিব। গতিকে এনেধৰণৰ পেজৰ পৰা সদায় সাৱধান থাকিব, এই কামবোৰ নকৰিব।